গুড মৰ্ণিং আৰু আজি হৈছে আমাৰ টাউনত শেষৰটো দিন মানে আজি এতিয়া পুৱাই ওলাই দিম ইয়াৰ পৰা যাম জাঙত আমাৰ হোটেল বুক কৰি থোৱা আছে আৰু জাঙৰ পৰা আজি আমি যাম গোৰখাংলা লেক সেইটো অলপ এক্সট্ৰিম লেভেলৰ পৰা আজি ট্ৰিপটো খাতৰা হ'ব ট্ৰিপটো ৰাস্তা বহুত বেয়া বুলি গম পাইছোঁ আৰু তাতে বৰফো বহুত আছে হ'লেও যাবলৈ চেষ্টা কৰিম কিমান পাৰোঁ কিমান দূৰ যাব পাৰোঁ সেইটো গম নাপাওঁ কিন্তু কিছুমানে কৈছে যে তাত যোৱাটো অসম্ভৱে গতিকে অলপ যিহেতু বহুত মানুহ যাই আছে অলপমান সিহঁতৰ ভিডিঅ' চাই জুচ অকণ বঢ়াই লৈছোঁ আমিও গতিকে আজি গোৰখাংলা লেক যাবলৈ চেষ্টা কৰিম আৰু তাত বহুত -10 ডিগ্ৰী চেলচিয়াছ মান হৈ আছে চাগে বৰ্তমান বহুত ঠাণ্ডা বহুত বৰফ হৈ আছে আৰু ৰাস্তা পুৰা সাংঘাতিক খাতাৰনাক ৰাস্তা একদম ঠাইতে মানে ওপৰলৈ উঠিব লাগে আৰু ৰাস্তাটো শিলৰ হয় আৰু তাৰ আগততো পুৰা বৰফে বৰফ গতিকে যাব পাৰোঁ নোৱাৰোঁ গম নাপাওঁ হ'লেও আজি টাউনৰ পৰা এতিয়া ডাইৰেক্ট যাম জাঙত তাতে আমাৰ হোটেল আছে বুক কৰি থোৱাই তাৰ পৰা যাম আমি গোৰখাংলা লেক তো গোৰখাংলা নে গোংখাৰ লাগিব আৰু নতুনকৈ মানে লেকটো মানুহবিলাক যাব ধৰিছে আগতে ইমান যোৱা নাছিলে এতিয়া নতুনকৈ যাব ধৰিছে ভাবিছোঁ আমি আজি সেইটোলৈকে যাম গতিকে চাই থাকিব আৰু এতিয়া বৰ্তমান 5টা বাজিছে পুৰা আন্ধাৰ হৈ আছে ইয়াত অলপ বাইক ষ্টাৰ্ট দি আছে পুৰা আন্ধাৰ পুৱাই যাম নহ'লে দেৰি হ'ব যিহেতু আৰু কষ্ট হ'ব আজি ৰাতিটো অকণ পুৰা ভয় লগা অকণ ৰাস্তা ঘাট বেয়া সেইকাৰণে পুৱাই ওলাই দিছোঁ তো চাওক পুৰা একদম আন্ধাৰ হৈ আছে পুৱাই ওলাই দিছোঁ আৰু এইফালে বাইক ষ্টাৰ্ট দি আছে পুৰা ঠাণ্ডাত যিহেতু বাইক ষ্টাৰ্ট দিবলৈ অকণ সময় লাগে কষ্ট হয় সেইকাৰণে বাইকটো ষ্টাৰ্ট দি আছে তো ব'লক তাতে ৰুমৰ পৰা ওলাই দিওঁ আৰু এতিয়া আমি ফাৰ্ষ্ট যাম জাঙলৈকে মানে যিহেতু লাগেজ বহুত আছে তো এইবিলাক লৈ যোৱাটো তাত অসম্ভৱ পাৰিলেতো ছিংগলহে যাব লাগে দুজন গ'লেতো বহুত কষ্টই হয় সেইটো হ'লেও উপায় নাই আমি দুজনে যাব লাগিব যিহেতু 4জন মানুহ আহিছোঁ দুখন বাইক লৈ তো এতিয়া ফাৰ্ষ্ট হোটেলত গৈ বেগ চেগ থৈ যাম আৰু তাৰ পৰা ডাইৰেক্ট আমি গুচি যাম আৰু আপুনি যদি ভাবিছে যে টাৱাং আহিম বুলি তো ইয়াত হোটেলৰ ভাড়াবিলাক এভাৰেজ আপুনি 500কৈ ধৰি থ'ব পাৰে তো হয়তো ছিজন লৈ ক'ৰবাত কমো হ'ব পাৰে বেছিও হ'ব পাৰে কিন্তু আপুনি যদি এভাৰেজ এটা বাজেট হিচাপে ধৰিব যায় তো 500কৈ ল'ব পাৰ পাৰ্চন আৰু ভাতৰটো নিৰামিষ 150কৈ ল'ব ঠাইলৈ কম ঠাইলৈ বেছি এভাৰেজ 150 টকা ধৰি থ'ব পাৰে আৰু আহি পালোঁ ৰুম আমি ৰুমত গৈ লাগেজ থৈ ডাইৰেক্ট ওলাই দিলোঁ আৰু একেলগে আমাৰ সেইটো ছাইডৰে বহুত কেইজন আছিলে তো গোটেইকেইজন একেলগে এতিয়া ওলাই দিম আপোনালোকে জাঙৰ পৰা যেতিয়া আহিব মানে গোংখাংলা লেক যাব তো তাৰপাছত আপোনালোকে এটা তেল ডিপু পাব ফাৰ্ষ্টতে সেই তেল ডিপুটো পাৰ হৈ আপোনালোকে দুটা ৰাস্তা পাব এটা লেফ্ট ছাইডে আছে এটা ৰাইট ছাইডে আছে আপোনালোকে লেফ্ট ছাইডৰটোৰে আহিব তাৰপাছত আৰু অকণকৈ দুটা আকৌ ৰাস্তা পাব এটা লেফ্ট ছাইড আৰু এটা ৰাইট ছাইড তো সেইটোৰ লেফ্ট ছাইডে আহিব তো দুটা ৰাস্তাৰ লেফ্ট ছাইড লৈ ল'ব তো ডাইৰেক্ট পাই যাব গোংখাংলা লেক তো যিহেতু তাত মেপ চেপ নাই সেইকাৰণে নেটৱৰ্ক নাপায় কৈ দিছোঁ আপোনালোকক আৰু আমি গৈ আছোঁ গোৰখাংলা লেক আৰু ইয়াতে অকণ ৰৈছোঁ ফটো চটো উঠিব আৰু ইফালে ধুনীয়া পইণ্ট এটা আছে ভিউ পইণ্ট এটা তো আপোনালোকক দেখাই আছোঁ আৰু ওচৰৰে নদী এখন বৈ গৈছে আৰু এনেকুৱা কাষত পাহাৰ কি ধুনীয়া এটা ভিউ চাওক সেইফালে কি ধুনীয়া নদী এখন বৈ আহিছে ইয়াৰ মানে থকা জেগা অভিজ্ঞতা বেলেগ আৰু এইফালে এইটো শিল এটা দেখাই আছোঁ ইমান ধুনীয়া জেগাত অহাৰ পাছততো কিহৰ নেটৱৰ্কৰ প্ৰয়োজনে তো খালি আপুনি প্ৰকৃতিৰ এই দৃশ্য উপভোগ কৰক আৰু বঢ়িয়াকৈ ধুনীয়াকৈ ফটো ভিডিঅ' লৈ লওক তো ইমান ধুনীয়া জেগা তো সঁচাই কৈছোঁ বহুত ধুনীয়া হয় আপোনালোকে যদি বৰ্তমান গোংখাংলা লেক আহে তো আপোনালোকে একদম কাপোৰ কানি ধুনীয়াকৈ পিন্ধি আহিব মইতো পেণ্ট 3টা পিন্ধিছোঁ 3টা পেণ্ট হাত মোজা 2যোৰ ভৰি মোজা 2যোৰ তাৰপাছত চাৰ্ট 2-3টা জেকেট একদম পূৰা কাপোৰ ভালকৈ পিন্ধি আহিব আৰু ৰেইনকোটটো কেতিয়াও মিছ নকৰিব তো ৰেইনকোটটো আনিবই কাৰণ যদি হঠাৎ বৰষুণ আহি যায় আপুনি যদি ৰেইনকোট নানে চেছ আৰু আপুনি তো আপুনি যদি বোমলা পৰা যায় তেতিয়া বৰষুণ দিলেও মানে যদি আপুনি ৰেইনকোট তেতিয়াতো সিমান প্ৰব্লেম নাই তাত বহুত আৰ্মি কেম্প চেম্প কিবা কিবি পাব কিন্তু আপোনালোকে গোংখাংলা লেক আহিলে ক'তো একো ৰ'ব জেগাই নাই মানে ঘৰ চৰ ক'তো তেনেকুৱা একো নাই ইয়াত আৰ্মি কেম্পো নাই তো ডাইৰেক্ট আপুনি একদম বৰষুণত তিতিব লাগিব সেইকাৰণে ইয়াত আহিলে তো আপোনালোকে বেলেগ নানিলেওতো ৰেইনকোটটো আনিবই আৰু এইটো ৰাস্তাত গাড়ী উঠাব বহুত কষ্ট একদম ঠাইতে পুৰা থিয় শিল আছে বহুত গাড়ী উঠিব নিবিচাৰে বহুত কষ্ট হৈছে গাড়ী উঠাওঁতে তো এইটো বাৰিষা কালততো আৰু বেয়া হ'ব এইটো গাড়ী উঠাব সেইটো গাড়ী উঠাব বহুত কষ্ট এক জাকাত উঠাব লাগিব গাড়ী উঠিবই মন কৰা নাই সেইখিনি বহুত ডেঞ্জাৰ ৰাস্তাটো এইটো তেনে চাওক গাড়ী উঠিবই মন কৰা নাই আৰু বহুত ভাগৰ লাগে খোজকাঢ়িবই পৰা নাই ওপৰৰ পৰা শিল পৰি আছে এইফালে অলপ ডেঞ্জাৰে হয় এইখিনি ৰাস্তাটো পুৰা টাৰ্ণিঙো শিল পৰি আছে আৰু ঠাইতে ইয়াতে বহুত উঠিব লাগে একদম পুৰা ধূলি আৰু শিলগুটি
গাড়ী উঠিবই মন কৰা নাই এইফালে এমফিল্ড আৰু এইটো চাওক এইখন কিবা এটা ভাল বস্তু পোৱাৰ আগত কষ্ট অকণ কৰিবই লাগিব ন এইফালে চাওক ভাগৰ লাগি গৈছে তিনিজনে ধৰি বাইক উঠাই আছে ইমান সহজ নহয় টাৰ্ণিংটো ল'ব পাৰিবা নে স্কুটি হ'লে আকৌ এটা প্লাছ পইণ্ট আছে মানে কি স্কুটি হ'লে ধৰক ষ্টাৰ্টটো বন্ধ হৈ নাযায় তো যিহেতু এইটো এটা আকৌ স্কুটিৰ প্লাছ পইণ্ট কিন্তু বাইকত হ'লে হাফ ক্লাছত উঠাব লাগিব ক্লাছ দিছৰ প্ৰব্লেম সেইটো কিবা কিবি আকৌ স্কুটি উঠে নুঠে সেইটো পিছৰ কথা কিন্তু ষ্টাৰ্টৰ ক্ষেত্ৰতো প্ৰব্লেম নাই এতিয়া বুলেটখন উঠাওঁতে অলপ প্ৰব্লেম হৈ যায় ষ্টাৰ্টটো মানে বন্ধ হৈ যায় যদি স্কুটি হ'ল হয় নুঠিলে নাই কিন্তু ষ্টাৰ্টটো বন্ধ নহ'ল হয় আৰু এইটো জেগা কিবা অকণ লাডাখ টাইপ ফিল হৈছে একদম কি ক'ম আৰু আপোনালোকে এনেকুৱা ৰাস্তা বহুত পাব আৰু সেইকাৰণে আপোনালোকে নাৰিকলৰ ৰছীটো লৈ আহিব যদি পূৰা ফুল বৰফ পৰি থাকে তো চকা নুঘূৰিব নাৰিকলৰ ৰছীটো তাৰ বান্ধিবই লাগিব সেইকাৰণে নাৰিকলৰ ৰছী মিছ নকৰিব আপোনালোকে যদি আহে নাৰিকলৰ ৰছী লৈ আহিব তো আমি লৈ আহিছোঁ বাৰু বৰ্তমানলৈকে লগা হোৱা নাই আৰু ফাইনেলি বহু কষ্টৰ মূৰত পাই গ'লোঁ আহি আমি কুমখাৰা লেক তো চাওক এয়া তো পিছফালে আছে লেকটো একদম ইয়াত অক্সিজেন লেভেলটো বহুত কম উশাহ ল'বলৈ ইয়াত বহুত কষ্টই হয় তো আপোনালোকে যদি ইয়াত আহে যদি আপোনালোকৰ অকণ অক্সিজেনৰ প্ৰব্লেম আছে তো আপোনালোকে অক্সিজেন লৈ আহিব তো নহ'লে বহুত কষ্ট হ'ব মই বাৰু লৈ আহিছিলোঁ অক্সিজেন এতিয়ালৈকে ল'ব লগা হোৱা নাই যদি আৰু বেছি ইমাৰ্জেঞ্চি হৈ যায় লৈ ল'ম তো আপোনালোকৰ যদি ইয়াত কেতিয়াবা আহে আপোনাৰ যদি কেতিয়াবা অক্সিজেনৰ আগে পিছে তেনেকুৱা প্ৰব্লেম হৈ পাইছে তো অক্সিজেন লৈ আহিব আৰু এয়া হৈছে কুমখাৰা লেক তো এই মোৰ পিছফালে আছে লেকটো আৰু টাৱাঙতকৈ বহুত ধুনীয়া হয় টাৱাঙত ইমান বৰফ পৰা নাই বোমলা পাছতো পৰা নাই চেলা পাছতো ইমান বৰফ নাই কিন্তু ইয়াত গোৰখাংলা লেকতো বহুত বৰফ পৰিছে পূৰা ভৰ্তি হৈছে বহুত ধুনীয়া হয় ভিউটো বহুত ভাল লাগিছে আহি খালি সঁচাই কৈছোঁ আপুনি বহুত কষ্ট হয় উশাহ ল'ব ভাল মানুহৰে কষ্ট হ'ব মোৰতো বাৰু বেলেগ কথাই আপুনি যদিও বহুত ষ্ট্ৰং হয় আপোনাৰো ইয়াত আহিলে বহুত কষ্ট হ'ব এইটো 15,600 ফুট হাইটত আছে চাগে মই চাই অকণ পাছত দেখাই আছোঁ আপোনালোকক কিমান হাইটত আছে তো এইটো হৈছে গোৰখাংলা লেক তো আৰু বহুত কষ্ট হ'ল 2-3 জেগামানত বহুত হাইটত ওপৰলৈ বাইক উঠাই দিব লাগে ঠাইতে বহুত কষ্ট হয় অফ ৰোডিং কৰিব লাগে আৰু ৰাস্তাটো গোটাই শিল বালি ধূলি তেনেকুৱা সেইকাৰণে বাইক চলোৱাৰ লগতো কথা আপোনাৰ স্কিল লাগিব ইয়াত বাইক চলাবলৈ হ'লে আপুনি যদি আপোনাৰ স্কিল আছে তেনেহ'লে কোনো প্ৰব্লেম নাই ইয়াত আহিব পাৰে তো বাৰিষা কালত হয়তো নোৱাৰিব কিন্তু বৰ্তমান ধূলি হৈ আছে বাৰিষা কালত হয়তো আৰু বোকাই হৈ যাব ৰাস্তা বহুত বেয়া হৈ যাব তো এতিয়া যদি আপোনালোকে আহিম বুলি ভাবিছে আহি এবাৰ চাব পাৰে আৰু এইটোৱে হৈছে গোৰখাংলা লেকটো তো এইটো লেকটো পিছত দেখি আছে আৰু এইবোৰ গোটেই বৰফ আৰু ইয়াত বহুত টাইম থাকিব নোৱাৰি বহুত ভাগৰ লাগি যায় মাথা চাথা অকণ ঘূৰাই যায় মানে মাথাটো অকণ সেইকাৰণে বহুত টাইম নাথাকিব আপোনালোকে
অক্সিজেন লেভেলটো যিহেতু বহুত কম অকণ টাইমৰ কাৰণে হওক খালি এবাৰ চাই লওক বহুত টাইম নাথাকিব আপুনি আৰু যদি ইয়াত আহে আপোনালোকে খাবৰ কাৰণে পানী বা বিস্কুট কিবা তেনেকুৱা লৈ আহিব নহ'লে প্ৰব্লেম হ'ব খাব তো কিবা লৈ আহিব ইয়াত কিন্তু একো নাপাব খাব পানী বিস্কুট কেকটো কিবা তেনেকুৱা লৈ আহিব আপোনালোকে বহুত ভাগৰ লাগিছে যাওক গৈ দিয়া তো এইটোৱে হৈছে গোৰ্খালা লেকৰ পৰিৱেশ আৰু এইটো চাওক 15,600 ফুট হাইটত আছে তো এইটোৱে আছিল আজিৰ ভিডিঅ' গোৰ্খালা লেকৰ তো বহুত ধুনীয়া লাগিল আহি কিন্তু বহুত ৰিস্কি হয় মানে কিছুমান ক্ষেত্ৰত মানে ৰাস্তা ঘাট অকণ ঠায়ে ঠায়ে বহুত বেয়া আৰু আপুনিও যদি আহিম বুলি ভাবিছে তো প্ৰিপেৰেশ্যন হৈ আহিব তো খপকৈ আহি নাযাব আৰু লগতে খোৱা বস্তু কিবা কিবি লৈহে আহিব ইয়াত